হ'ব কেনে লাগিছে বেয়া লাগিছে ভাল লাগিছে বাৰু ঠিক আছে এবাৰ হাতত আৰু এবাৰ কান্দিব আমাৰ ছাগলী আজিকালি ছাগলীত আমাৰ ফেমাছ ফেচবুকত কথা পাতে হোৱাটছএপত মৰম কৰে আচ্ছা ছাগলী কেনেকে কথা পাতে কেনেকে মৰম কৰে ছাগলী চাউণ্ড অকণমান দিব আচ্ছা ছাগলী ভাষা যদি কয় বিপিএফ জিন্দাবাদ আচ্ছা হাগৰা মাছ আৰু জিন্দাবাদ আজিকালি যেনিবা আমাৰ ঘড়ী ওলাইছে বা আমি কিবা মোবাইলত সময়টো গম পাওঁ যে কেইটা বাজিল কিমান কি কিন্তু আমাক সদায় ৰাতিপুৱা এটা বস্তু জগাই দিয়ে মুৰ্গী কুকুৰে চৰাইটো ৰাতিপুৱা কেনেকৈ কান্দে তেখেতে মুৰ্গীৰ চাউণ্ডটো দিব দেই কুকুৰে চৰাই খাওঁ খাওঁ লাগি গৈছি না এইবিলাক চেঙেৰাকেইটা ভাবছি খানা এটা গ'ল হৈ বুলি কিনে আমাৰ মিহি মিহিকে আচ্ছা যে নহওক আমি আহি আছিলোঁ আহি থাকোঁতে যিটো পুলিচ গাড়ী যিটো চাইৰেন যিটো দিয়ে দেই আমাৰ যেতিয়া আমাৰ চৰকাৰ হোৱাৰ পিছত আমাৰ শিৱসাৰ লগত আমাৰো চাইৰেন থাকেতো এই চাইৰেনটো কেনেকৈ কান্দিব তেখেতে চাইৰেনৰ চাউণ্ডটো দিব এই গাড়ী পুলিচ গাড়ী চাইৰেনটো যে দেই ব্ৰেক মাৰছি আচ্ছা জানক আপোনালোকে গাহৰি খায় নে নাখায় বাৰু গাহৰি খায়নে আচ্ছা কিমানে খায় হাত ডাঙৰ গাহৰি কিমানে খায় আৰু নাখাবিলাকে ভৰি ডাঙক এনে কৈছে নালাগে বাকী জানক গাহৰিটো খাওঁতে বহুত ভাল লাগে যেতিয়া গাহৰিটো মৰে বা যেতিয়া তাক মাৰা হয় মাৰা টাইমত গাহৰিটো খুব কষ্ট পাই কান্দে সেই গাহৰিটো মৰা টাইমত কেনেকৈ কান্দে কেনে গাহৰি চাউণ্ডটো দিব গাহৰি অমা মাৰদাৰ ধন্যবাদ খাব থাকি গৈছে নে এইটো গাহৰি খাম আমি একদম চৰকাৰ হোৱাৰ লগে লগে জিতা দিলে দেই হ'বনে আৰু হ'ব একেলগে সদায় থাকিম আৰু এনেকে